প্রতি মাননীয় শিক্ষামন্ত্রী মহোদয়, অসম সচিবালয়, দিশপুর, গুয়াহাটি, 6 অসম। দিনাঙ্ক 21/1/2021। বিষয় যোৱা ইংরেজি 17/1/2021 তারিখে প্রকাশ করা বিশেষ ডেটর বিজ্ঞাপনখন হুবহু বহাল রাখিবৰ বাবে আবেদন। মহোদয়, সম্মানপূর্বক বিনীত নিবেদন এই যে আমি সর্বশিক্ষার অধীনত বিভিন্ন সময়ত কাম কৰি অহা পাৰা টিচাৰ হৈ অসম চৰকাৰৰ এজন দায়িত্বশীল অধ্যক্ষ শিক্ষামন্ত্ৰী হিচাপে আপোনাক পাই আমি অতিকৈ গৌৰৱান্বিত। সঁচাকৈ অসমৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহ আপুনি নিষ্ঠাৰে সমাধান কৰি আহিছে। আপোনাৰ বিচক্ষণতাৰ ফলশ্ৰুতিতে অসমৰ ইতিহাসত শিক্ষা বিভাগত অমূল পৰিৱৰ্তন সম্ভৱ হৈছে। ঠিক সেইদৰে আমাৰ পাৰা টিচাৰ সকলৰ বহুদিনীয়া অমীমাংসিত সমস্যা এটা সমাধানৰ হেতু বিশেষ ডেট অনুষ্ঠিত কৰিবৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি আমাক কৃতাৰ্থ কৰিছে। কিন্তু পৰিতাপৰ বিষয় এই যে অনলাইন পৰ্টেলত প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত কেৱল পাছ চাৰ্টিফিকেট গ্ৰহণযোগ্য হোৱাৰ বাবে আমাৰ সেৱক সেৱিকা সকলে অনলাইন আবেদনৰ পৰা বঞ্চিত হ'ব লগা হৈছে। তাৰোপৰি আপোনাৰ পৰামৰ্শ অনুসৰি আমি 2017 চনত NIS DLED এর 18 মাহীয়া পাঠ্যক্ৰম ইতিমধ্যে সমাপ্ত কৰিলোঁ। তাৰ কিছুমান সেৱক সেৱিকাই HSত 45% বা 50% নথকা বাবে প্ৰমাণ পত্ৰ পাবলৈ সক্ষম হোৱা নাই, যাৰ বাবে সেৱক সেৱিকাসকলে HS ইম্প্ৰুভমেণ্টৰ বাবে পৰীক্ষা দিছে। কিন্তু COVID-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত লকডাউন ঘোষণা কৰাৰ হেতু NIS DLED উত্তীৰ্ণ ফলাফলত থকা NC not certificate due to not filling the eligibility criteria 50% marks class 12 certificate will be done after due verification উঠাবলৈ সক্ষম হোৱা নাই। গতিকে দয়ালু মহোদয় দয়া কৰি NIS DLED বা NC থকা মাৰ্কশ্বিটসমূহ আপলোড কৰি অনলাইন সুবিধা প্ৰদান কৰাত লগতে NIS DLED প্ৰমাণপত্ৰ নিযুক্তিৰ সময়ত মান্যতা প্ৰদান কৰি সকলো সেৱক সেৱিকাক কৃতাৰ্থ কৰে যেন এয়াই মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা। সৰ্বশিক্ষা অধীনত সকল পাৰা টিচাৰ হৈ